নমস্কাৰ কলপুছ ক্ৰিয়েশ্যনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টিত আপোনালোকে জানিবলৈ পাৰিব এল'ভেৰাৰ পৰা কেনেদৰে ঘৰতে ধুনীয়া হেয়াৰ অইল প্ৰস্তুত কৰিব পাৰি গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব বুলি আশা কৰিলো ইয়াৰ বাবে প্ৰথমতে এটুকুৰা এল'ভেৰা কাটি এইখিনি ভালদৰে ধুই কিছু সময় শুকুৱাই লৈছো ইয়াৰ পিছত এল'ভেৰা টুকুৰা মাজেৰে দুটুকুৰ কৰি ইয়াৰ কাষত থকা কাইটখিনি গুচাই লৈছো এই এল'ভেৰাখিনিৰ পৰা মই জেলখিনি ভালদৰে উলিয়াই লম লগতে ইয়াৰ লগত আৰু দুটা বস্তু মিহলি কৰিম কি বস্তু মিহলি কৰিম জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব এল'ভেৰা জেলখিনি উলিয়াবৰ বাবে ইয়াক মাজেৰে কাটি লৈ এনেদৰে জেলখিনি উলিয়াই লৈছো আপোনালোকে যেনেদৰে সুবিধা পায় জেলখিনি তেনেদৰে উলিয়াই ল'ব পাৰিব কাৰণ এনেও আমি এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত দিবই লাগিব এল'ভেৰা আমাৰ চুলিৰ বাবে অতি উৎকৃষ্ট আমাৰ চুলিৰ বিভিন্ন সমস্যা যেনে চুলি সৰা উফিৰ সমস্যা চুলি ফটা বা চুলিখিনি শুকান হৈ যোৱা এই সকলোবোৰ সমস্যাৰ পৰাই এল'ভেৰাই উপশম দিব পাৰে চুলিৰ সমস্যাৰ উপৰিও আমাৰ ছালৰো যদি খৰ বা খজুৱতিৰ সমস্যাই দেখা দিয়ে তেতিয়াহ'লে এল'ভেৰা জেলৰ সহায়ত আমাৰ খৰ বা খজুৱতিৰ সমস্যাও দূৰ কৰিব পৰা যায় এনেদৰে গোটেইখিনি জেল উলিয়াই লোৱাৰ পিছত জেলখিনি মই বাটি এটাত লৈ লৈছো আৰু এইখিনি এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত দি ভালদৰে পিছি লৈ ইয়াৰ জেলখিনি প্ৰস্তুত কৰি লম এয়া দেখিছে জেলখিনি খুব ধুনীয়াকৈ প্ৰস্তুত হৈ গৈছে এতিয়া মই বেলেগ বাটি এটা লৈছো আৰু এই বাটিটোৰ পৰা 3 চামুচ এল'ভেৰা জেল লৈ লৈছো ইয়াৰ পিছত ইয়াত মিহলি কৰিম নাৰিকলৰ তেলো মই 3 চামুচ দি দিছো অৰ্থাৎ এল'ভেৰা জেল যিমান লং নাৰিকলৰ তেলো সেই সমান পৰিমাণতেই ল'ব লাগে এতিয়া এইখিনি ভালদৰে লৰাই দিছো আৰু ইয়াৰ পিছত ইয়াত দিম কেইটামান জালুক মই প্ৰায় 10-15টা মান জালুক ইয়াত দি দিছো আৰু জালুক কেইটা দিয়াৰ পিছত এইখিনি আকৌ ভালদৰে মিহলি কৰি দিছো এতিয়া মই গেছত কেৰাহী এখন বহাই দিছো আৰু ইয়াত অলপমান পানী দি তেলৰ বাটিটো পানীখিনিৰ ওপৰত দি দিছো লগতে গেছটো একেবাৰে কমাই দিছো যাতে পানীখিনি বেছিকৈ উতলি নুঠে কাৰণ পানীখিনি বেছিকৈ উতলি উঠিলে তেলৰ বাটিটো বাগৰি যাব পাৰে এনেদৰে 40 মিনিট মান সময় তেলখিনি গৰম কৰাৰ পিছত গেছটো অফ কৰি দিছো আৰু তেলখিনি কিছু সময় ঠাণ্ডা হ'বলৈ এৰি দিছো যেতিয়া তেলখিনি ভালদৰে ঠাণ্ডা হ'ব তেতিয়া চেকনিৰে চেকি ইয়াৰ পৰা ভালদৰে মই তেলখিনি উলিয়াই লৈছো এইখিনি আপোনালোকে ডাইৰেক্ট কেৰাহীত দিও গৰম কৰিব পাৰে কিন্তু মই যেহেতু খুব কম পৰিমাণৰ তেল বনাইছো গতিকে কেৰাহীত দিলে জ্বলি যাব পাৰে সেই কাৰণে মই এনেদৰে ডাবল বইলিং প্ৰচেছেৰে তেলখিনি গৰম কৰি লৈছো এয়া আপোনালোকে দেখিছে তেলখিনি খুব ধুনীয়া হৈছে এতিয়া এইখিনি মই চুলিত গুৰিৰ পৰা আগলৈকে ভালদৰে লগাই লম আৰু 2 ঘণ্টা মান সময় ৰাখি শ্যাম্পু কৰি ধুই দিম আৰু আপোনালোকে যদি বিচাৰে ৰাতিও এইখিনি লগাব পাৰে যদিহে ৰাতি লগায় তেতিয়াহ'লে গোটেই ৰাতিৰ কাৰণে এৰি দিব আৰু ৰাতিপুৱা শ্যাম্পু কৰি ধুই দিব গতিকে বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল কমেন্ট কৰি জনাই দিব যদি ভাল লাগিছে এটা লাইক কৰিব আৰু যদিহে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব